জুবিন দাক চাব আহিছোঁ নাজানো ওচৰৰ পৰা চাব পাওঁ নে নাপাওঁ গেটহে বন্ধ কৰা বুলি শুনিছোঁ কিন্তু কি হয় নাজানো তথাপিও আহি আছোঁ এয়া মই চবতকৈ লাষ্টত আমাৰ আৰু এজন আছে এই আগফালে গৈ আছে ৰাতি যিমানেই নহওক মানুহ কিন্তু আহিছে একমাত্ৰ এই শিল্পীগৰাকীক চাবৰ কাৰণে শিল্পীগৰাকীক ভাল পায় কাৰণে ইয়াত মানুহৰ একদম লানি নিচিনা শাৰী চাৰিওফালে মানুহে মানুহ এটা বস্তু ইয়াতে কিন্তু খুব ধুনীয়া লাগিছে আৰু এই চৰকাৰখনে ইমান কম সময়ৰ ভিতৰত তেখেতে সেই দিল্লীৰ পৰা অসমলৈকে আহি পোৱা মানে দিল্লী নহয় আচলতে ছিংগাপুৰৰ পৰা অসমলৈকে তেখেতৰ নশ্বৰ দেহ আহি পোৱা এই সময়খিনিৰ ভিতৰতে কিন্তু ইমান ধুনীয়া ব্যৱস্থা এটা কৰিছে ইয়াতে প্ৰত্যেকখন ডাঙৰ ডাঙৰ পোষ্টাৰতে তেখেতৰ সৰুকালিৰ ফটো এতিয়াৰ ফটো এনেকৈ লগাই থোৱা আছে বৰ ধুনীয়া লাগিছে প্ৰতিজন মানুহে শুনাকৈ ইয়াত জুবিনৰ পুৰণা গীতবিলাক বজাই থকা হৈছে আৰু সকলোৰে মুখে মুখে সেই জুবিনৰ সেই বিশেষ গীতকেইটি আওৰাই আওৰাই তেওঁলোকে লাইন পাতি গৈ আছে ভিডিঅ' প্ৰস্তুত কৰা এটাই উদ্দেশ্য এই সময়খিনি হয়তো আমি কেতিয়াও আৰু নাপাম সেইকাৰণে ইয়াক সাঁচি ৰাখিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে কিমান মানুহ এতিয়াহে আমি মেইন ফিল্ডখন পাইছোঁ আৰু ইয়াতে ধুনীয়াকৈ বাঁহৰে হেৰি বনাই দিছে যাতে ভিৰখিনি কণ্ট্ৰল হয় আৰু সকলোৱে যাতে তেওঁ চাব পাৰে শেষবাৰৰ কাৰণে সেই ব্যৱস্থাটো কৰি দিয়া হৈছে প্ৰতিটো লাইনে লাইনে আমি সোমাই গৈছোঁ আৰু সেই অকণমান গ'লে আমি দেখা পাওঁ এই মেইন ঘৰটো সেই ইয়াতেই আছে তেখেতৰ দেহটো ইয়াত যদি আপুনি কিবা কৰি মোবাইলটো ওপৰত উলিয়াইছে আৰু সেইখন হাত আপুনি পকেটত ভৰাব নোৱাৰে ইমান ভিৰ তাৰ মানে এনেকৈ এই সকলোৱে এই গামোচা দলিয়াই দলিয়াই দি আছে তেখেতক এই গামোচাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে কিমান গামোচা উঠিছে এই মাইনাজনী দেখা নাপায় দাঙি আছে সকলোৱে নিজৰ নিজৰ মোবাইলত তেখেতক বন্দী কৰি ৰাখিব বিচাৰিছে এয়া শুই আছে জুবিন দা কিমান দুখ লগা কথা সহ্য কৰিব নোৱাৰি
ইমান এতিয়াই যে এনেকৈ দেখা পাম আমি কোনেও ভবা নাছিলোঁ চাওকচোন। ইয়াতে চাৰিওফালে জুবিনদাৰ ফটো লগাই থোৱা আছে, সৰুকালিৰ ফটোবিলাক আছে, বৰ ধুনীয়া লাগিছে এইবিলাক চাই। আমি জুবিনদাক চাই আহিলোঁ, বহুতো খোজকাঢ়িলোঁ। একো নাই, বহুতো খোজকাঢ়িছোঁ যদি আমাৰ অকণো মানে ভাগৰ অনুভৱ হোৱা নাই। দাদাৰ কাৰণে আমাৰ এইখিনি একো নহয়। দাদাই আমাৰ কাৰণে যি কৰি থৈ গৈছে আমি তেখেতৰ কাৰণে একো কৰিবই পৰা নাই। এতিয়া আমি ঘৰলৈ উভতিব ওলাইছোঁ। ঠিক আমাৰো চোৱা হ'ল, ঠিক তাৰপিছত আমি গাড়ী আহি পালোঁ। এই বৰষুণ আৰম্ভ হৈছে ইতিমধ্যে। 12টা বাজিল, হয়তো গেট বন্ধ কৰিলে এতিয়া। 12:30 বাজিল না? অঁ বাজিল, পূৰা 12:30 বাজিল। এতিয়া যিয়ে নহওক মনৰ শেষ জুবিনদাক চোৱাৰ যি আশা আছিলে শেষ বাৰৰ বাবে সেয়া আমি পূৰণ কৰিলোঁ। বহুত মানুহ, বহুত ভিৰ আজি। এনেকুৱা ভিৰ হয়তো আমি অসমত আৰু দ্বিতীয়বাৰ কাৰো মৃত্যুত আমি হয়তো দেখা পাম নে নাই অলপ সন্দেহ আছে। সেয়াই আৰু ভাল লাগিল। এই ভিৰৰ মাজত খুব কষ্ট, তথাপিও বাৰু দেখা কৰিলোঁ।